মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈছোঁ এক আটক ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। ভিডিঅ'টো দেখি গম পাইছেই কি দেখাবলৈ গৈ আছোঁ। হয়, এখন নদীৰ মাজত মই উঠিবলৈ আহিয়ে মই আপোনালোককো ভিডিঅ'টো দেখাওঁ বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ইখনৰ পিছত সিখন জাহাজ কিদৰে যে আহি আছে আৰু মই জাহাজৰ মাজত ইমান ধুনীয়াকৈ উপভোগ কৰি আছোঁ। সেই কিতাপত দেখিছিলোঁ জাহাজখন আৰু জাহাজত উঠি পোৱা নাছিলোঁ, কিন্তু এইবাৰ মই উঠি পালোঁ। মই যোৰহাটলৈ গৈছিলোঁ। যোৰহাটলৈ যাওঁতেনে এইদৰে যিহেতু নদী পাৰ হৈ যাব লাগে আৰু মোৰ সৌভাগ্য হ'ল যে জাহাজত উঠিবলৈ পোৱাৰ। ইয়াত নদীৰ মাজত জাহাজত উঠি নদীৰ দৃশ্য, ইফালৰ পৰা আকৌ জাহাজ ফেৰি অহাৰ দৃশ্য সঁচাই বহুত মনোমোহা। প্ৰথমে অলপ ভয়ো ফিল হৈছিলে, কাৰণতো তেনেকুৱা দৃশ্য দেখা নাছিলোঁ। প্ৰথমবাৰৰ কাৰণে সেয়া উঠিছিলোঁ জাহাজত মই, সেইবাবে মই ভিডিঅ' কৰি ৰাখিছিলোঁ। যোৱা দিন হ'ল, কিন্তু মই ভিডিঅ'টো এতিয়াহে আপলোড দিছোঁ। গতিকে আপোনালোকৰনো কেনেকুৱা লাগে চাই থাকিবচোন দেই। প্ৰথমে জাহাজ আৰু নদী দেখি ৱাও ৱাও কৈ তাৰপিছত আৰু ভিডিঅ' কৰিলোঁ। একদম আৰম্ভণিৰ পৰা ভিডিঅ'টো দেখালোঁ, তেতিয়া সেইখিনি কথা ক'লোঁ। তাৰপিছত ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰতো যে এনেকুৱা আছে মানে মই ভাবিবই পৰা নাছিলোঁ। বহুত মোৰ কাৰণে আচৰিত লাগিছে, কাৰণতো মই প্ৰথমবাৰৰ বাবে উঠিছিলোঁ। সেয়া লাইফ জেকেটবিলাকো আছে, সেইবিলাক আচলতে সকলোৱে পিন্ধি ল'ব লাগে যাত্ৰা কৰোঁতেনে, কাৰণতো বিভিন্ন দুৰ্ঘটনাও সংঘটিত হৈছে নিপিন্ধাৰ ফলত। মই নদী কৈ আছোঁ। এতিয়া কি নদী গম পাইছে নাই পিছে? বিশাল ব্ৰহ্মপুত্ৰ, বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদী। আৰু মই সেয়া নদীৰ মাজভাগত আছিলোঁ। সেয়া দেখিছেনে, মই মানে সন্মুখতে বহিছিলোঁ। প্ৰথম ছিটকেইটাত বহিছিলোঁ, তেতিয়া এনেদৰে ওলাই থাকে, সেইখিনিও মই কৰি ল'লোঁ। দেখিছেনে, মানুহ পূৰা ভৰ্তি হৈ আছে। আৰু এটা নতুন অভিজ্ঞতা গোটালোঁ জাহাজত উঠাৰ। আগতে মই নাৱত উঠিছিলোঁ। নাৱত উঠাৰ পিছত ফেৰীটো উঠিছোঁ। ফেৰীত মই মাজুলীলৈ যাওঁতেনে উঠিছিলোঁ, আৰু নাৱত মই উঠিছিলোঁ বিশ্বনাথ ঘাটত, সেইদৰে উঠিছিলোঁ। বাহঁতৰ লগতো এবাৰ যাওঁতেনে মই সেই তেনেদৰে উঠিছিলোঁ। গতিকে নতুন নতুন অভিজ্ঞতা গোটাই আছোঁ। সঁচাকৈ ভাল লগা আচলতে। আপোনালোকেও এইদৰে জাহাজত উঠি পাইছেনে? পাইছে নিশ্চয়, ময়ে চাগে পোৱা নাছিলোঁ। আৰু মই সেয়া ভাল লাগিলে, মই অভিজ্ঞতা গোটালোঁ। বহুত বেছি ভাল লগা তাৰমানে নান্দনিক পৰিৱেশ আৰু। গতিকে আপোনালোকেও এইদৰে মোক জনাবচোন কোনে কোনে উঠি পাইছে আৰু কেনেকুৱা লাগে মোক জনাব দেই কমেণ্ট কৰি। তাৰপিছত আকৌ জাহাজখনৰ ওপৰলৈও যাব পাৰি। ওপৰলৈ গ'লোঁ নহয়, আৰু তেতিয়া মানে ভিডিঅ' কৰিবলৈ নহ'লে আচলতে। তাৰপিছত আকৌ ছাইডলৈ গৈ এইখিনি পানী, আৰে মই দেখি সাগৰ লাগি গ'ল নহয় মোৰ ভাগৰ। তাৰপিছত মই বোলো ভিডিঅ' এটা কৰোঁ। ভিডিঅ'টো কৰি দিলে, আৰু মানে সেই সময়খিনিত বেলিটোও মাৰা যাব হৈছিলে ন, গতিকে মানে কেনেকুৱা ইমান ধুনীয়া এটা দৃশ্য হৈ গ'ল। পানীখিনি দেখিছে নাই, কিমান সাগৰৰ ঢৌ অহাৰ দৰে আহি আছে। গতিকে মই অলপ ভিডিঅ' কৰিলোঁ। এইদৰে মানে ভ্লগবিলাক বনাওঁ, মাজে মাজে বনাওঁ। দিবলৈ থাকিয়ে যায় নহয়, এইখিনিও কৰাও দিন হ'ল, কিন্তু দিবলৈ থাকি গ'ল, সময় নাপাওঁ কেতিয়াবা। কিন্তু মোৰ ভাল লাগে আচলতে। আপোনালোকে কি কয় নাজানো, ভাল পায় নে বেয়া পায়, কিন্তু যদি ভাল পায় মোক কমেণ্ট কৰি জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই যিহেতু গীতেৰে আৰম্ভ কৰিছোঁ, গীতটো কিন্তু ইমান ভাল হোৱা নাই দেই। ভূপেন হাজৰিকাই কণ্ঠদান কৰা গীতটো মই পৰিৱেশন কৰিবলৈ মাথো চেষ্টা কৰিছোঁ। এনেই মই ভইচ অভাৰ দিওঁতেনে গাই লৈছোঁ, কাৰণতো মই গীতেৰেই সকলোখিনি মানে আৰম্ভণি কৰি মোৰ ভাল লাগে। ভূপেন হাজৰিকাদেৱৰ গীত এটি তৎক্ষণাতে গাই দিয়াটো সহজ নহয় আচলতে, কিন্তু মই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ, সেইবাবে মই গীতটো সেই ভ্লগটোৰ লগত মিলি গ'ল যে, সেইবাবে মই গীতটি পৰিৱেশন কৰিলোঁ। ইমান এটা ভাল হোৱা নাই, তাৰ বাবে ক্ষমা কৰিব। কিন্তু মোৰ যদি ভিডিঅ'সমূহ চাই ভাল পায়, তেনেহ'লে মোক কমেণ্ট কৰি জনাব দেই। মই দিবলৈ চেষ্টা কৰিম মাজে মাজে, তেতিয়াহে মোৰ ভাল লাগিব। যদি মোৰ ভিডিঅ'ই নাচায়, তেনেহ'লে মইনো মানে মোৰ ভাল নালাগিব ন। গতিকে আৰু সেয়া সিমানেই আছিলে। তেনেহ'লে আজিলৈ বাই বাই। আপোনালোকেও এইদৰে আহিলে ভিডিঅ' কৰিব, মোকো দেখাব। আমাৰো চাবলৈ মন যায় ন, আপোনালোকে কোনখিনি ঠাই গৈছে বা কি কৰিছে। তেনেহ'লে আজিলৈ বাই বাই।